হেল্ল' এভৰিৱান, মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি যিহেতু মাঘৰ বিহু, সেইবাবে আমি ঘৰৰ মানুহখিনি মিলি সৰু সুৰাকৈ পথাৰতেই খানা এটা খাই দিলোঁ। আৰু এয়া দেখিছেনে, সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত আৰু সকলোৱে খানা বনোৱাত লাগিছে দেই। আৰু এয়া বৰ্তাই দেখিছেনে, হাঁহ মাংস কাটি আছে। মাঘৰ বিহু বুলি আমাৰ আৰু হাঁহৰ আয়োজনকে কৰি দিলোঁ দেই। এইফালে আকৌ আইতাই দেখিছেনে, মাংস বনাই আছে। আৰু এয়া মাঘৰ বিহু বুলি ককা আইতাক আমি দুটাই মিলি তামোল এখন দি ল'লোঁ দেই। আৰু ফাইনেলি আমাৰ ভাত খাবলৈ হৈ গ'ল। আৰু এয়া আইতাই হাঁহ মাংস মিলাই আছে দেই। আৰু সকলোৱে খাবলৈ বহি ল'লে। আৰু আমাৰ মেজিলত খানা খাই হৈ যোৱাৰ পিছত আমি আহি গ'লোঁ মাহীহঁতৰ মেজিতললৈ। আৰু সকলোৱে দেখিছেনে, কিমান ধুনীয়াকৈ ফূৰ্তি কৰিছে। আৰু এই আমাৰ মাঘৰ বিহু বুলি মহাৰে এপাক নাচি দিলে দেই। আৰু এয়া ৰাতি মেজিতলত আমি অকণমান ফূৰ্তি কৰিলোঁ। আৰু আমাৰ খুৰীহঁতৰ নাচ দেখিছেনে, লাখুটি লৈ লৈ। কণী ওলাই আহিলে বেটা, ক'নো চুৰ কৰিলি গৈ তহঁতি? ইমান চুৰ নে তহঁতি? এইবোৰ যে এনেকুৱা কণী ওলাই আহিব লাগে নেকি? এইটো চাই ইমান ডাঙৰ কণী ওলাই আহিলে এইটো পেটৰ পৰা। সঁচাকে কণী পাৰি থকা এনেকুৱা চুৰ কৰা বস্তু চুৰ নকৰিবি দেই তহঁতি। ভাল ল'ৰা হবি, বেয়া ল'ৰা নহবি আকৌ। এতিয়া খাই লওঁ বুলি আজি খালোঁ আৰু দেই। খেলমেল নকৰিবি। সঁচাকে বেয়া। মাঘৰ বিহু কয় হেপী বিহু। আৰু ৰাতিপুৱা মেজি জ্বলাই মোৰ ব্লগটো সামৰণি মাৰিছোঁ। বাই বাই।